গাইজ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'লৈ। চ' আজি আমি আলোচনা কৰিম ইনডোৰ প্লেণ্টছবিলাকৰ বিষয়ে, কি প্লাণ্ট আমি ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ আৰু তাৰ বেনিফিটছসমূহ। চ' আমি যদি ডাইৰেক্টলি যদি আমি প্লাণ্টসমূহৰ বিষয়ে চাবলৈ যাওঁ, কি প্লাণ্ট ৰাখিব পাৰোঁ, এক নম্বৰতে আহিব মানি প্লাণ্ট, দ্বিতীয়তে আহিব স্নেক প্লাণ্ট, তৃতীয়তে আহিব লাকি বেম্বু। এই তিনিটা একদম টপত আছে আমাৰ ঘৰৰ ইনডোৰ প্লেণ্টৰ ভিতৰত, আৰু ইয়াৰ উপৰিও আৰু বহুত বিভিন্ন ধৰণৰ প্লাণ্ট আছে আমি যিখিনি ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ। চ' আমি এইবিলাক ৰখাৰ আচলতে উপকাৰিতা কি, যদি আমি উপকাৰিতাৰ ক্ষেত্ৰত চাবলৈ যাওঁ বা বেনিফিটছবিলাক চাবলৈ যাওঁ, আমাৰ ফাৰ্ষ্ট হৈছে আমাৰ বায়ু বিশুদ্ধ কৰি ৰাখে। ডেট মিনছ যিটো এয়াৰ পিউৰিফায়াৰ বুলি ক'ব পাৰি এইবিলাক প্লাণ্টক, আমাৰ বায়ুটো বিশুদ্ধ কৰি ৰাখে, আমাৰ ৰুমৰ যিটো এনভাইৰনমেণ্ট সেইটো আমাৰ পিয়'ৰ কৰি ৰাখে। নেক্সট আমি চাবলৈ গ'লে মেণ্টেল যিটো আমাৰ কণ্ডিশ্যন সেইটোক আমাৰ এটা হেল্ডি কৰি ৰখাত আমাৰ সহায় কৰে। আৰু যেতিয়া আমি প্লাণ্টবিলাক দেখোঁ আমাৰ কিবা এটা মনত এটা শান্তি লাগে, যিটো চকুন বুলি কয়। চ' সেইটো এটা ভাল এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ৰাখে। চ' সেইটোৰ কাৰণে আমাৰ ভাল। আৰু যদি আমি তৃতীয়তে চাবলৈ যাওঁ ডেক'ৰেশ্যন, যে ৰুমটো ধুনীয়া হৈ থাকে, যেতিয়া আমি গছ গছনিবিলাক ৰাখিম, ডেট মিনছ প্লাণ্টবিলাক ৰাখিম ৰুমৰ ভিতৰত, তেতিয়া আমাৰ এটা ৰুমটোৰ ডেক'ৰেশ্যনতে এটা ভাল লাগি যায় আৰু ৰুমটোৱে ভাল লাগি যায়। চ' এইবিলাক কাৰণে আমি ৰাখিব পাৰোঁ। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ স্পিৰিচুৱেল যদি চাবলৈ যাওঁ, আধ্যাত্মিকভাৱেও বহুতে কয় যে লাকি বেম্বু ৰাখিলে লাকৰ ক্ষেত্ৰত ভাল হয়, বা মানি প্লেণ্ট ৰাখিলে ঘৰৰ ধন দৌলতৰ ক্ষেত্ৰত ভাল, বা এনেকৈ আমি গছ গছনিবিলাক যিবিলাক প্লাণ্টবিলাক ৰাখিলে ভাল হয় বুলি আমি এটা বিশ্বাস আছে, আৰু বিশ্বাসেই আদিমূল বুলি এটা কথা আছে। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। আজি চব ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক উদগনি যোগায় আৰু নতুন ভিডিঅ' বনাবলৈ। চ' বাই, টেক কেয়াৰ।